নমস্কাৰ, মই তাৰ্জিনা ইউটিউব চেনেল ষ্টাৰ এডুকেশ্যনলৈকে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি মই পুৰণৰ খুবেই সহজ ট্ৰিক এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আজিৰ এই ভিডিঅ'ত 99ৰ লগত দুটা অংকৰে গঠিত সংখ্যাৰ পূৰণফল সম্পৰ্কে ট্ৰিকৰ সহায়ত আলোচনা কৰিম। 99ৰ লগত যদি 82 পূৰণ কৰা যায়, এনে আমি সচৰাচৰ 99ৰ লগত 82 এনেকৈ পূৰণ কৰোঁ আৰু আমাক ভালেখিনি সময়ৰ প্ৰয়োজন হয়। কম সময়ত এই পূৰণফলটো কৰাৰো এটা ট্ৰিক আছে আৰু সেই ট্ৰিকটো মই আজি আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিম। এতিয়া ধৰক 99ৰ লগত 82 পূৰণ কৰিব দিছে। এই 82তকৈ 1 কমাই দিলে হ'ল। 82তকৈ যেতিয়া আমি 1 কমাই দিম তেতিয়া কিমান হ'ব? 81 হ'ব। এই 81টোক আকৌ 99ৰ পৰা মাইনাছ কৰিলে হ'ল। তো মাইনাছ কৰি আমি কিমান পাম? 9ৰ পৰা 1 বিয়োগ কৰিলে 8, 9ৰ পৰা 8 বিয়োগ কৰিলে 1। তো আমি পূৰণফলটো পাই গ'লোঁ। 8118 হৈছে কিহৰ পূৰণফল? 99 আৰু 82ৰ পূৰণফল। তো পূৰণ নকৰাকৈয়ে আমি ট্ৰিক্সৰ সহায়ত সমাধান পাই গৈছোঁ। এতিয়া আমি অন্য এটা উদাহৰণ লৈ লওঁ। 99ৰ লগত অলপ আগতে আমি 82 লৈছিলোঁ, এতিয়া ধৰক 75 এটা লৈ লৈছোঁ। 99ৰ লগত যদি আমি 75 পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? তো আমি পূৰণ নকৰাকৈ যিহেতু ট্ৰিকৰ সহায়ত কৰিব লাগিব, তো এইটো 75 আছে, 75তকৈ 1 কমাই দিয়ক। তেতিয়া আমি 82 আছিলে, 82তকৈ 1 কমাই দিছিলোঁ, 81 পাইছিলোঁ। এইবাৰ 75 আছে, 75তকৈ 1 কমাই দিয়ক, 74 হ'ব। তেতিয়া 82তকৈ 1 কমাই দিছিলোঁ, 81 হৈছিলে। সেই 81টোক আকৌ মাইনাছো কৰিছিলোঁ, গতিকে 75তকৈ 1 কমাই দিলে 74 আমি লিখিছোঁ। আকৌ এই 74টো 99ৰ পৰা মাইনাছ কৰি দিলে হ'ল। তো আমি কিমান পাম? 9ৰ 4 গ'লে 5, 9ৰ 7 গ'লে 2। তো এতিয়া আমাৰ পূৰণফল 7425। তো অন্য এটা আমি উদাহৰণ লৈছোঁ। এইবাৰ 99 × 89। এইখিনি পূৰণফল কিমান হ'ব? এতিয়া পূৰণ নকৰাকৈ আমি ট্ৰিকৰ সহায়ত কৰিব লাগিব। গতিকে অইন দুটাৰ দৰে এইটো তেনেকুৱাই হ'ব। 89 আছে, 89তকৈ 1 কমাই দিয়ক, 89তকৈ 1 কমাই দিলে 88 হ'ব। আৰু সেই 88টো 99ৰ পৰা মাইনাছ কৰি দিলে হ'ল। 9ৰ পৰা 8 বিয়োগ কৰিলে 1, 9ৰ পৰা 8 বিয়োগ কৰিলে 1। গতিকে 99 আৰু 89ৰ পূৰণফল 8811। আকৌ এটা এক্সাম্পল লওঁ। 99ৰ লগত যদি আমি 55 পূৰণ কৰোঁ তেতিয়াহ'লে পূৰণফলটো কিমান পাম? 55তকৈ 1 কমাই দিয়ক, 54, 54টো 99ৰ পৰা মাইনাছ কৰি দিয়ক। 9ৰ 4 গ'লে 5, 9ৰ 5 গ'লে 4। তো 99 আৰু 55ৰ পূৰণফল 5445। গতিকে 99ৰ লগত দুটা অংকৰ সংখ্যাৰ পূৰণফল ট্ৰিকৰ সহায়ত আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ। আগলৈও মই এনেকুৱা ধৰণৰ ইজি ট্ৰিকবোৰ আপোনালোকৰ সৈতে আলোচনা কৰি যাম। গতিকে ট্ৰিকৰ সহায়ত খুব কম সময়তে অনায়াসে পূৰণফল নিৰ্ণয় কৰিব পাৰি। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।